বিশ্বনবী হজৰত মহম্মদ সাল্লাল্লাহুৰ হাতৰ আঙুলিৰ ইশাৰাই চন্দ্ৰ দুই টুকুৰা কৰিলে মহা আল্লাহে। বিশ্ব বৈজ্ঞানিকে চন্দ্ৰৰ মাজত ফাট দেখি আচৰিত হ'ল গৱেষণা কৰি। মহানবীয়ে চন্দ্ৰক দুই টুকুৰা কৰাৰ বাবে এতিয়াও দুটা দিশত বিভক্ত হৈ আছে চন্দ্ৰ। কেনেকৈ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহামানৱ হজৰত মহম্মদ সাল্লাল্লাহু হাতৰ আঙুলিয়ে চন্দ্ৰক দুটা ভাগত বিভক্ত কৰিলে জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন। মহান আল্লাহে প্ৰিয় নবীক বহুতো মুআজিজা দিছিল। তাৰে এটা আছিল চন্দ্ৰক তেওঁৰ হাতৰ আঙুলিৰ দ্বাৰা দুটা ভাগত বিভক্ত কৰাৰ ঘটনা। তাফছিৰে মাৰিফুল কুৰাণৰ বৰ্ণনা মতে চন্দ্ৰ বিভাজিত বা বিভক্ত হোৱাৰ ঘটনাটো পয়গম্বৰ নৱম বৰ্ষত মক্কাৰ মিনাৰ মৰুভূমিত সংঘটিত হৈছিল। মুহাম্মদ সাল্লাল্লাহু ইহুদী আৰু মক্কাৰ বহুধৰ্মীসকলক ইছলামৰ পথলৈ মাতিছিল। বহুধৰ্মীসকলে পয়গম্বৰ আহ্বানৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি দিয়া নাছিল। ইয়াৰ বিপৰীতে তেওঁলোকে ইছলামৰ আহ্বানত বাধা দিয়াৰ বাবে সকলো ধৰণৰ উপায় গ্ৰহণ কৰিছিল। এই সময়ত ইহুদী পণ্ডিতসকলে কুৰাইশ নেতাসকলক এক আশ্চৰ্যকৰ কৌশল শিকাইছিল। তেওঁলোকে কৈছিল, মুহাম্মদ এজন যাদুকৰ হয় নে নহয় সেয়া পৰীক্ষা কৰাৰ এটা সৰ্বশ্ৰেষ্ঠ উপায় হ'ল যাদুৰ প্ৰভাৱ পৃথিৱীত সীমাবদ্ধ। স্বৰ্গত কোনো প্ৰতিক্ৰিয়া নাই, গতিকে মুহাম্মদক চন্দ্ৰক দুটা ভাগত বিভক্ত কৰিবলৈ কওক। সম্ভৱত হজৰত মুছা আলাইহি ৱাছাল্লামে লাঠিৰ সহায়ত দুয়োখন নদীৰ মুজিজাৰ পৰা চন্দ্ৰক বিভক্ত কৰাৰ ধাৰণাটো ইহুদীসকলৰ মনলৈ আহিলে। কিন্তু নদীক বিভাজন কৰাতকৈ চন্দ্ৰক বিভাজন কৰাটো অধিক কঠিন, কাৰণ নদীখন পৃথিৱীতে আছে আৰু চন্দ্ৰ আকাশত আছে। কুৰাইশ নেতাসকলে এই কথা শুনি সুখী হৈছিল, ভাবিছিল যে এইবাৰ মুহাম্মদক শেষ কৰা হ'ব। তেওঁলোকে এদিন ৰাতি পয়গম্বৰৰ ওচৰলৈ গ'ল আৰু ক'লে, যদি আপুনি এজন প্ৰকৃত নবী তেন্তে এই চন্দ্ৰক দুটা ভাগত বিভক্ত কৰক। কুৰাইশ নেতাসকলৰ দাবী শুনি পয়গম্বৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। তাৰপিছত তেওঁৰ হাতৰ আঙুলিৰ ইংগিতেৰে চন্দ্ৰক দুটাকৈ দেখুৱাইছিল। মুহূৰ্ততে চন্দ্ৰ বিভক্ত হৈ পূব আৰু পশ্চিমত পৰিল। দুটা টুকুৰাৰ মাজত হেৰাৰ পৰ্বতটো লুকুৱাই ৰখা হৈছিল। তাৰপিছত দুয়োটা টুকুৰা পুনৰ একেলগে আহিল। আল্লাহৰ বাৰ্তাবাহকে উপস্থিত লোকসকলক কৈছিল, চাওক আৰু সাক্ষ্য দিয়ক। এই মুজেজাক তেওঁৰ চকুৰ সন্মুখতে দেখাৰ পিছত কোনো জ্ঞানী ব্যক্তি মুহাম্মদৰ নবীত্ব অস্বীকাৰ কৰাৰ কোনো উপায় নাছিল। কিন্তু তথাপিও বহু ধৰ্মীসকলে বিশ্বাস কৰা নাছিল। তেওঁলোকে ইয়াক যাদু বুলি কৈছিল। তেওঁলোকে কৈছিল যে মুহাম্মদে গোটেই পৃথিৱীৰ লোকসকলক মোহিত কৰিব নোৱাৰে, গতিকে বিভিন্ন ঠাইৰ পৰা এই অঞ্চললৈ অহা লোকসকলৰ বাবে অপেক্ষা কৰক, তেওঁলোকে কি কয় শুনিব। তেতিয়া তেওঁলোকে বিভিন্ন ঠাইৰ অচিনাকি লোকসকলক প্ৰশ্ন কৰিছিল। তেওঁলোক সকলোৱে চন্দ্ৰক দুটা ভাগত দেখাৰ কথা স্বীকাৰ কৰিছিল। ভ্ৰমণকাৰীসকলৰ সাক্ষ্য সত্বেও বহু ধৰ্মীসকলে তেওঁলোকৰ জেদ আৰু অহংকাৰৰ বাবে বিশ্বাস কৰা নাছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আল্লাহ তালাই সূৰা কমাৰ প্ৰকাশ কৰে আৰু অবিশ্বাসীসকলৰ এই দ্বৈততাৰ বিষয়ে কয়। যদি তেওঁলোকে এটা চিহ্ন দেখিলে, যেনে চন্দ্ৰ দুটা ভাগত বিভক্ত হৈ আছে, তেওঁলোকে আঁতৰিকৈ কয়, ই যাদু কঢ়িয়াই আনিছে। তেওঁলোকে তেওঁলোকৰ নিজৰ আকাংক্ষাক অস্বীকাৰ কৰে আৰু অনুসৰণ কৰে। কিন্তু প্ৰতিটো কামৰ ফলাফল পুনৰুত্থানৰ দিনা নিৰ্ধাৰণ কৰা হ'ব। সূৰহ কমাৰ ৫৪ শ্লোক ২-৩। হজৰত আলী, আব্দুল্লাহ বিন মাছুদ, জুবেইৰ বিন মুতইম উপস্থিত আছিল যেতিয়া পয়গম্বৰে চন্দ্ৰক বিভক্ত কৰিছিল। সংগী আৰু অন্যান্য তেওঁলোকৰ বাহিৰেও সংগীসকলৰ এটা ডাঙৰ গোটে এই ঘটনাৰ সৈতে সম্পৰ্কিত হাদিছ বৰ্ণনা কৰিছিল। বৰ্ণনা কৰা সংগীসকলৰ ভিতৰত আছিল আব্দুল্লাহ ইবনে উমাৰ, ইবনে আব্বাছ আৰু আনাছ ইবনে মালিক।